হেল্ল' বন্ধু-বান্ধৱসকল, মই আজি আপোনালোকক দেখুৱাই দিম আপোনালোকে কি কৰিব। YT ষ্টুডিঅ অপেন কৰিব। অপেন কৰাৰ পিছত আপুনি চাব ইয়াতে এটা নটিফিকেশ্যন আহিছে। নটিফিকেশ্যনটো হ'ল কংগ্ৰেচুলেশ্যন ইয়ৰ চেনেলছ ভিউজ আৰ আপ 102% এজ মোৰ ভিউৰ্ছ এজ ফাইণ্ডিং one of your video from search result। তাৰ মানে আপোনাৰ ভিডিঅ'টো চাৰ্চত গৈছে 102% এইটো আপোনাৰ ভিডিঅ'টো চাৰ্চত গৈছে। ইমান মানুহে চাইছে। যিমান আপোনাৰ ইমপ্ৰেশ্যন আছে ইয়াতে 91 ইয়াতে ইমপ্ৰেশ্যন আছিল, সেইটো কি হৈছে ইয়াতে আপোনাৰ 102% এইটো 2% আপোনাৰ ভিডিঅ'টো চাৰ্চত গৈছে। আৰু এইটো কিহৰ কাৰণে আহিছে নটিফিকেশ্যনটো আপুনি সেইটো জানিব। আৰু আপোনাৰ যদি অহা নাই, কিহৰ কাৰণে অহা নাই এইটো ভিডিঅ' আপুনি সম্পূৰ্ণ আপুনি চাই থাকক, আপুনি বুজিব পাৰিব এইটো নটিফিকেশ্যনটো কিহৰ কাৰণে আহিছে। মই আগতে আপোনাক ভালদৰে বুজাই দিওঁ এইটো আহিছে কিহৰ কাৰণে। মই আপোনাক বুজাই দিওঁ। যেতিয়া আপোনাৰ চেনেলত কি হ'ব, আজি 100 ভিউজ আহিব, কালি 200, তাৰ পৰহি 300, এনেকৈ যেতিয়া আপোনাৰ চেনেলটো গ্ৰ' হ'ব বা ওপৰ ফালে যাব লাহে লাহে, সেইটো চেনেলত এইটো নটিফিকেশ্যনটো আহিব। তাৰ মানে আপোনাৰ চেনেলটো ইউটিউবৰ তৰফে সিহঁতে ভালদৰে চাব যে আপোনাৰ চেনেলৰ ভিডিঅ'বোৰ বেলেগে বহুত ৰাইজসকলে আপোনাৰ চেনেলৰ ভিডিঅ'বোৰ চাই আছে ভালদৰে। আৰু সেইটো আপুনি কি কৰিব, আপোনাৰ চেনেলটো কি কৰিব, ইউটিউবে আপোনাৰ চেনেলটো নটিফিকেশ্যন এটা পঠাই দিব। আৰু সেইটো নটিফিকেশ্যনটো এইটোৱে হৈছে কংগ্ৰেচুলেশ্যন ইয়ৰ চেনেল ভিউজ আৰ আপ ইমান %। আপোনাৰ চেনেলটো ইমান % চাই আছে ৰাইজসকলে। তেনেহ'লে এইটো গুড নিউজ হয়। সিহঁতে বুজি পাইছে যে আপোনাৰ চেনেলটো ভাল লাগিছে তামাম। আৰু এইটো নটিফিকেশ্যনটো আপোনালোকৰ কেনেকুৱা ভাল লাগিছে। যদি আপোনালোকৰ বেয়া বা ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'ৰ কমেণ্টত জনাই দিব। আৰু আপোনাৰ চেনেলটো গ্ৰ' হ'ব কেনেকৈ মই দেখুৱাই দি আছোঁ ইয়াতে। আপুনি যেতিয়া ইয়াতে চাব, ৰেচত চাব, ইমপ্ৰেশ্যন আপোনাৰ বাঢ়িছে, বহুত মানুহৰ সতে গৈছে, কিন্তু আপোনাৰ ইমপ্ৰেশ্যন ক্লিক থ্ৰু ৰেট এইটো আপোনাৰ একদম কম আহিছে। 2%, 3%, মোৰ আহিছে 13.8% ইমপ্ৰেশ্যন ক্লিক থ্ৰু। এইটো আপোনাৰ ইমপ্ৰেশ্যন মানে ৰাইজৰ হাতত বা বেলেগ মানুহৰ হাতত আপোনাৰ ভিডিঅ' গৈছে 100, কিন্তু ক্লিক কৰিছে আপোনাৰ থাম্বনেইলটো সিমান ভাল হোৱা নাই, সেইকাৰণে ক্লিক কৰা নাই। কিন্তু যেতিয়া ভাল হ'ব আপোনাৰ থাম্বনেইলটো, তেতিয়া ক্লিক কৰিব আপোনাৰ ভিডিঅ'টো, ক্লিক কৰিব। সেইটোৱে ইয়াতে ইমপ্ৰেশ্যন ক্লিক থ্ৰু ৰেট এইটো আহিব। আপোনাৰ থাম্বনেইলটো চাই আপোনাৰ থাম্বনেইলটো একদম স্পষ্ট হ'ব লাগিব। সেইকাৰণে আপুনি থাম্বনেইলটো HD হিচাপত বনাব। আৰু থাম্বনেইল আপুনি কেনেকৈ বনাব সেইটো ভিডিঅ'ৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ। সেইটো ভিডিঅ' চাই আপুনি গুড কোৱালিটি বা HD কোৱালিটি আপুনি থাম্বনেইল বনাব পাৰিব। আৰু এনেকৈ আপুনি কি কৰিব, আপোনাৰ ইউটিউব চেনেলটো গ্ৰ' কৰিব পাৰিব। তাৰপিছত আপুনি ইয়াতে চাব, তাৰপিছত আপুনি অডিয়েন্সত চাব, আপোনাৰ মেল বা ফিমেল বা কিমান বয়সৰ মানুহে চাইছে সেইটো আপুনি চাই পেলাই আপোনাৰ কোনটো দেশৰ মানুহে বেছি চাইছে, ইণ্ডিয়া আৰু বাংলাদেশৰ মানুহে মোৰ ভিডিঅ'টো চাইছে। আৰু তলফালে আহিব ইয়াতে ছাবস্ক্ৰাইব কৰা মানুহে কিমান চাইছে আৰু নট ছাবস্ক্ৰাইব কৰা মানুহে কিমান চাইছে। ইয়াতে চাব, মোৰ নট ছাবস্ক্ৰাইব হৈছে 97.5% আৰু ছাবস্ক্ৰাইব সকলে চাইছে 2.5%। তাৰমানে মোৰ এইটো ভিডিঅ'টো যিমান ৰাইজৰ হাতত গৈছে তাৰ পৰা সেইটো ইয়াতে চাব নটিফিকেশ্যন 102% মানুহে মোৰ ভিডিঅ'টো ক্লিক কৰিছে, সেইকাৰণে মোৰ ইয়াতে ভিউজ বেছি আহিছে। আপুনি কি কৰিব, জাষ্ট চেষ্টা কৰি যাব, আপোনাৰ HD থাম্বনেইল বনাব। HD থাম্বনেইল বনালে বা ভালদৰে বনাব, যিটো আছে আপোনাৰ ভিডিঅ'ৰ টপিকৰ ভিতৰত, ভিডিঅ'ৰ ভিতৰত আপোনাৰ যিবোৰ আছে সেইবোৰৰ বিষয়ত আপুনি থাম্বনেইলটো বনাব। আৰু আপুনি কি কৰে, থাম্বনেইলত বঢ়িয়াকৈ ভালকৈ দিয়ে কিন্তু ভিতৰত একো নাই। এনেকৈ কৰিলে আপোনাৰ কি হ'ব, ভিডিঅ'টো অন কৰিব, জাষ্ট 1 ছেকেণ্ড, 2 ছেকেণ্ড, 10 ছেকেণ্ড বা আধা মিনিট আপোনাৰ ভিডিঅ'টো চাই তাৰ পৰা গুচি যাব। এইটো আপোনাৰ কি হ'ব, এইটো নটিফিকেশ্যনটো নাহিব। আৰু আপোনাৰ কি হ'ব, ইমপ্ৰেশ্যন যিটো আছে এইটো ধীৰে ধীৰে কমি আহিব। তাৰপিছত আপোনাৰ ইমপ্ৰেশ্যন ক্লিক থ্ৰু ৰেট এইটো আপোনাৰ কমি আহিব। ইউটিউব চাৰ্চ এইটো আপোনাৰ কমি আহিব। তেনেহ'লে আপোনাৰ চেনেলটো লাহে লাহে কি হ'ব, একদম ডেড হৈ যাব।
আপুনি এনেকা কৰিব নালাগে আপুনি যেটো টপিকৰ বিষয়ত ভিডিও বনাইছে হেতু টপিকৰ বিষয়ত আপুনি কি কৰিব থাম্বনেইলটো বনাই দিব আৰু যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে মোৰ ভিডিওত এটা লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি মোৰ লগতে থাকি যাব